তো নমস্কাৰ বন্ধুসকল, কি খবৰ? মই প্ৰিয়ম আৰু আপোনালোকে চাই আছে খটাখুৰ ইউটিউব চেনেল। যে আমাৰ বাপুতিসাহোন কঙালী বিহু মানে কাতি বিহু আৰু কাতি বিহু উপলক্ষে ভিডিঅ' বনাওঁ আৰু বহুত দিন ভিডিঅ'ই দিয়া নাই। দুৰ্গা পূজাতে লাষ্ট দিয়া লং ভিডিঅ' আৰু শ্বৰ্টটোতো দিয়ে আছোঁ, সেইদিনা পৰহিও দিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, কিয়নো বিহু ন, কাতি বিহু। তো কেনেকুৱানো কাতি বিহু আমাৰ ঘৰটো চাওঁ আহক। বুট আনি ল'লোঁ, যে বুটটো তিয়াম ৰাতিৰ কাৰণে। এতিয়া টাইম হৈছে 11:50। তো গাইজ, এয়া আমাৰ তুলসী গছ, আৰু এই তুলসী গছ গোটেই লেতেৰা হৈ আছে, ভালকৈ গোটেই মানে তলতো লেতেৰা হৈ আছে। তো এয়া চাফা কৰিম, তো অলপ দেৰিকৈ কৰিম। ফাৰ্ষ্ট মোবাইলটো চাৰ্জ দি লওঁ। মই তুলসীৰ অলপ কামত লাগি যাওঁ, মানে তুলসী অলপ চাফা কৰোঁ, বহুত লেতেৰা হৈ আছে। এয়া দেখিছে ভিতৰ বা লেতেৰা, ছাইডতো লেতেৰা। তো একেবাৰে চাফা কৰি লগ পাই আছোঁ দেই। কালাৰ মানে কৰিলোঁ, মানে কেছটো বহুত ইণ্টাৰেষ্টিং। কেছটো এনেকুৱা হ'ল, মানে আমাৰ ঘৰ বনোৱাৰ যোনবোৰ কালাৰ আছিলে, মানে সেইখিনি মই আনিলোঁ, তো বেয়া হৈ গ'ল। তো মই কি কৰিলোঁ, ব্ৰাছো নাছিলে, তো মই সেইকাৰণে কি কৰিলোঁ, হাতেৰে মানে গোটেই হেৰি কৰি দিলোঁ তাৰপিছত লগাই দিলোঁ। তাৰপিছত হাতেৰে ভালকৈও নালাগিলে, কালাৰখিনি অলপমান বেয়া হ'ল। তাৰপিছত হাতৰ পৰা নোযোৱা হৈ গ'ল। তাৰপিছত ঘৰত কেৰাচিন বিচাৰিলোঁ, ঘৰতো কেৰাচিন নাই। ঠাণ্ডা দিনতে আমাৰ বেছিকৈ কেৰাচিন অনা হয়। আৰু তাৰপিছত আমাৰ গেৰেজখন, আমাৰ মানে ওচৰৰ গেৰেজখনলৈ গ'লোঁ, তাত ক'লোঁ, তাতো নাই। তাৰপিছত আমাৰ ভাড়াতীয়া ঘৰত পালোঁ, গোটেই মানে হাতে চাতে। আপোনালোকক ভৰিটো দেখাই দিওঁ, ধৰিব পাৰিলে ধৰিব। আৰু চাওক না গাই, গোটেই বগা বগা হৈ আছে, দেখিছে? এইবোৰ ধূলি নহয়, এইবোৰ ৰং হয়। তো গাইজ, ইমানটো আৰু এনেই কালাৰ কৰি থৈ দিলোঁ, আৰু ভিতৰৰ অলপমান এনেই চাফা কৰি দিলোঁ। মানে একচুৱেলি জোপোহা টাইপ হৈ গ'ল ন। মই দেখিছে নাই, এটা বস্তু দেখাই দিছোঁ দেখিছে? ৰছী মাৰি লৈছোঁ, মানে ৰছীটো খুলি দিলে পূৰা এনেকৈ নামি যাব। গাইজ, এটা লাগি ব্ৰাউন টাইপ মাৰি দিছোঁ। এয়া তো ৰাতিৰ কাৰণেহে কাতি বিহু। তো গাইজ, কাতি বিহুৰ পৰা মানে আমি যা যোগাৰ কৰি ল'লোঁ। তো এয়া চাকি, তো এতিয়া জ্বলাম আৰু দেখাওঁ আহক কি কৰোঁ। গাইজ, এয়া বাৰীৰ চাইডে লগাই দিলোঁ, একো দেখি পোৱা নাই। কথা আমাৰ ন, মানে মোৰ মোবাইলটো Vivo Y20 কেমেৰা একদমেই থাকে ভাল, এটা মোবাইলতে একদম ভালকৈ দেখিব পাৰি। তো গাইজ, এয়া হৈছে আমাৰ তুলসীৰ তল।